हेलो गाइस আজি ৰাতিপুৱাই ওলালো এটা বিশেষ কামৰ বাবে ৰব গম পাব কিয় আহিছো এটো চকচোন নেন্সি বক্সাৰ সবকে লৈ আহিব লগা হৈছে ফাইনালি মাৰুতি সুজুকি ডিলাৰ পাই গলহি মাহতো আহিলে ভন্টিহতো আহিলে সকলো আহি মিলি ইয়াতে বহি ষ্ট'ৰ ৰুমতে বহি মানে চাহটা খাইছে আৰু মই যেহেতু বিশেষ মোৰ বেংকত কাম এটা আছিল সো মই বেংকৰ পৰা আহি পাইছোহি ভাগৰ লাগি গৈছে গম পাই না আৰু মাহতো বহুত ভাগৰ লাগি গৈছে সৰুৰ পৰা এটা সপোন আছিল এখন গাড়ী লোৱা সো ফাইনালি আজি সেই সপোনটো পূৰ হ'ল মনটো যে কিমান ফুটি লাগিছে আপোনালোক বুজাবই নোৱাৰিম ডিলাৰৰ সকলো কাম শেষ হোৱাৰ পিছত আমি সবেই মিলি ঘৰলৈ আহিলো ইয়া চকচোন মাহতে গাড়ীখনা দৰিবলৈ কেনেকৈ ৰৈ আছে নতুন এটা বস্তু ঘৰলৈ আহিলে সকলোৱে এনেকৈ আদৰ নহয় জানো এফালে চকচোন নেন্সি গাড়ীৰ পৰা নামিবই নিবিচাৰে হিন্দাখন যে পাৰ্চেলটো আনিছিলো কেনেকুৱা লাগিছে ককচোন প্ৰিয়া ধুনীয়াকৈ গাড়ীত লগাই দিছে মানুহ এজন দুজনকৈ আহিবলৈ যেহেতু আৰম্ভ কৰিলে সেইকাৰণে আমি সকলোৱে মিলি খানাটো বনাই ললো তো আজিলৈ বাই বাই